হিমন্ত দা কুশলে আছানে? কবি হৰে কৃষ্ণ হালৈ। হিমন্ত দা কুশলে আছানে? তোমাৰ বাবে জ্বলাইছোঁ আইৰ বেদীত এগছি বন্তি। তুমি কুশলে থকাৰ বাবে সন্ধিয়া কৰিছোঁ আৰতি। হিমন্ত দা আমাৰ বাবে তুমি একাকাৰ কৰিছা চৌদিশ। আমাৰ বাবে তুমি সকলো সুখ বৈভৱ পৰিয়াল পৰিজন দিছা জলাঞ্জলি। দেশৰ জনগণ আজি শংকিত কম্পিত, আজি বন্দী মাস্কৰ ভিতৰত। সময়ক কোটি কোটি খোৱাৰ সময়, কৰোণাৰ ত্ৰাসে চুব নোৱাৰাকৈ তুমি বীৰৰ দৰে থিয় দিছা সমুখ সমৰত। প্ৰান্তে প্ৰান্তে অক্লান্ত হৈ ঘূৰি ফুৰিছা। কাৰ বাবে? তোমাৰ দেশৰ জনতাৰ বাবে, নহয়নে হিমন্ত দা? তোমাৰ মুখলৈ চালে এখৰি যুঁজাৰ সাহস পাওঁ। তুমি এষাৰি ক'লে হাত পৰে দুখৰ দিনৰ বুকু। এচিৰেঙা ৰ'দ হৈ বুকুৱে বুকুৱে সিঁচি দিলা জীয়াই থকাৰ আমোষ বাণী। জোনাকী কাৰেঙত আজি কোনোবাই দুখৰ বিন বাই, ভয়ৰ কলা জাকি অনাগতলৈ চায়। কোনে সাহসৰ জলুঙা মেলি ধৈৰ্যৰ অলংকাৰ দিছে বাকী, শক্তিৰ অথবা যুঁজৰ শাণিত তৰোৱাল। তুমি সমাধিৰ বাবে ঠাই বিচাৰি খুমূৰ্তিয়াই ফুৰিছা, পাতিছা মহামৃত্যুঞ্জয় যজ্ঞ আমাক জীৱন দান দিয়াৰ স্বাৰ্থত। হিমন্ত দা তুমি কুশলে আছানে? তোমাৰ বাবে জ্বলাইছোঁ আইৰ বেদীত এগছি বন্তি। ধন্যবাদ।